হাই দোস্তু চিলাই যুৱ সংঘৰ উদ্যোগত টেঙানীবাসী ৰাইজৰ আতিথ্যত সদৌ গোলাঘাটবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব অহা 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰী। মই সেই য'ত ভাওনা হ'ব তাৰ কিছুমান জেগা আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। পূৰ্ণগতিত কাম চলি আছে। এয়া পতাকা বেলি। এয়া পতাকা বেলি দেখিছে বনাই আছে। তাৰপৰা এইফালে এয়া বনাই আছে। আৰু মেইন মঞ্চ কাম প্ৰায় আগবাঢ়িছে, পূৰ্ণগতিত চলি আছে। মঞ্চ কাম পূৰ্ণগতিত চলি আছে। আমি দেখিবলৈ পাইছোঁ আমাৰ ওচৰতে কোষাধ্যক্ষ বহি আছে আৰু আমাৰ সম্পাদক আছে। তেখেতলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আমাৰ কোষাধ্যক্ষ ডাঙৰীয়া হয়, শশাংক জ্যোতি বৰা নহয় জানো আপোনালোক? কওকচোন আপোনালোকৰ কাম কাজ কিমান আগবাঢ়িছে? কাম পূৰা পূৰ্ণগতিত চলি আছে। হয়, ভাগে ভাগে নিজৰ নিজৰ কাম কৰি আছে সকলোৱে। মই মোৰ চেনেলৰ যোগেদি ৰাইজক প্ৰচাৰ কৰিব খুজিছোঁ যে অহা 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে চলিব নহয় জানো? তো এনে কিমান দূৰৰ পৰা আহিছে আপোনাৰ দলবিলাক? দল আমাৰ তিনিচুকীয়া, ডিগবৈ, চৰাইদেউ, হয় হয়, শিৱসাগৰৰ আছে দুখন, যোৰহাটৰ আছে, হয় হয়, বোকাখাট, দেৰগাঁও, গোলাঘাট, কমাৰবন্ধা, উৰিয়ামঘাট। হয় হয়। বাকী আপোনালোকৰ ইয়াত মানে যিটো বাজেট হ'ব যে কিমান আগবাঢ়িছে জানিব পাৰিম নেকি বা ৰাইজক জনাব খুজিছোঁ? বাজেটৰ কথাটো আৰু 2-1 দিনৰ পিছতহে ভালকৈ গম পাম। হয় হয়, যথেষ্ট বাজেটতো যথেষ্ট খৰচা হ'ব। যথেষ্ট খৰচ। আমাৰ 16 লাখ টকা বাজেট। হয় হয়, সেইটো ৰাইজে সহযোগ কৰিছে নহয় জানো? হয় হয়, মানে ভাওনামুখী ৰাইজে সদায় আমাৰ নিজৰ এটা পৰম্পৰা যিহেতু সেইটো নিশ্চয় বুজি পাইছে, সহায় কৰিব। তো আপোনালোকেও মানে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। গতিকে আমাৰ টেঙানী আপোনালোকৰ যিটো ঠাই সেই লগতে গোলাঘাট জিলাখনো এটা নাম হ'ব নহয় জানো? সেইকাৰণে কষ্ট কৰিছে। ঠিকে আছে, আৰু 2-3 দিনৰ ভিতৰত চাগে মঞ্চৰ কাম হৈ যাব। হয় হয় হয়, নিশ্চয়। মই মোৰ চেনেলৰ যোগেদি ৰাইজক জনাই দিছোঁ যে 25 জানুৱাৰীৰ পৰা আহি পেলাই সকলোৱে সহযোগ কৰক, ভাল লাগিব। ঠিক আছে বাৰু, আজিৰ পৰা এনেকৈ প্ৰতিদিনে মই অলপ অলপ আপোনালোকক দেখুৱাই যাম। তো আজিলৈ ইমানলৈকে কৈ সামৰিছোঁ বাৰু, ধন্যবাদ।